সাদ্দাত, নমৰুদ, ফেৰাউন, হিটলাৰ কিমান অত্যাচাৰী ৰজা আছিল। কোনেও চিৰদিন জীয়াই থাকিব নোৱাৰিলে। এদিন কালৰ বুকুত শেষ হৈ গৈছে, নিচ্ছিন্ন হৈ গৈছে। হিটলাৰ তেনেকৈ ইহুদী জাতিটোক একেবাৰে শেষ কৰিব খুজিছিলে। 60 লাখ ইহুদীক হত্যা কৰিছিলে, গেছ চেম্বাৰ বনাইছিলে। সেই হিটলাৰৰ শেষ দশা কি হ'ল, শেষ পৰিণতি, তেওঁ নিজে উলিয়াই মৰিব লগা হ'ল। গতিকে সকলোৰে পতন নিশ্চিত। মই এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা আহ্বান জনাব খোজোঁ যে আপোনাৰ যথেষ্ট আপুনি মেধাসম্পন্ন বুলি মই বিশ্বাস কৰোঁ। এই মেধাখিনি অসমৰ উন্নয়নৰ কাৰণে কামত লগাওক। মিয়া মানুহখিনিয়ে অতীজৰ পৰা নিজক অসমীয়া বুলি কৈ আহিছে। তেনে ক্ষেত্ৰত আৰু এই কথাও অনস্বীকাৰ্য যে মিয়া মানুহখিনি অসমীয়া ভাষা মাতৃভাষা হিচাপে গ্ৰহণ কৰাৰ কাৰণেই অসমীয়া আজি ৰাজ্য ভাষা হিচাপে তিষ্ঠি আছে। তেনে ক্ষেত্ৰত এই কণ্টিনিউৱাছ মিয়াক আঘাত কৰি থকা, নিৰবিচ্ছিন্নভাৱে তেওঁ এটাৰ পিছত এটা আঘাত দিয়া, ইয়াৰ পৰা মোৰ অনুমান হয় তেওঁ অলপ বঙালী জাতীয়তাবাদৰ চক্ৰান্তত ভৰি দিছে। বঙালী জাতীয়তাবাদে তেওঁক কুমন্ত্ৰণা দিছে যে মিয়াক আঘাত কৰি থাকা, যিমান পাৰা আঘাত কৰি থাকা। এই আঘাত সহ্য কৰিব নোৱাৰি হয়তো মিয়াই এটা সময়ত ক'ব যে বাদ দে, অসমীয়া হৈ লাভ নাই, বঙালী লিখ, আৰু তেতিয়া অসমীয়া ভাষা সাহিত্যৰ প্ৰতি সাংঘাতিক ভাবুকি আহিব। আমি এইটো নিবিচাৰোঁ। মই আজিও আপোনালোকৰ চেনেলৰ যোগেদি আহ্বান জনাওঁ মিয়া জনগোষ্ঠীৰ সকলো মানুহক যে আমাৰ পূৰ্বপুৰুষেও অসমীয়া বুলি লিখি থৈ গৈছে, আপোনালোকে এই ভুল নকৰিব। এই হিমন্ত বিশ্ব শৰ্মাৰ চক্ৰান্ত, বঙালী জাতীয়তাবাদৰ চক্ৰান্তত আপোনালোকে ভৰি নিদিব। আমাৰ অসমৰ মূলসুঁতিৰ মানুহখিনিক কমনিয়াল নহয়। এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে কিছুমান মানুহে মূলসুঁতিৰ মানুহখিনিক বিপথে পৰিচালিত কৰি আছে। ফেচবুকত দেখিব মুখ্যমন্ত্ৰীক কিমান গৰিহণা দিছে। অসমীয়া মিয়া ভাই ভাই হয়, আমি সদায়, আৰু তেখেতে মিয়া আৰু অসমীয়া এই দুটা শব্দ অত্যন্ত অশোভনীয়, কাৰণ মিয়া মানুহটো অসমীয়া। মিয়া আৰু অসমীয়াৰ প্ৰতিযোগিতা মানে কি? অসমীয়া বেলেগ নেকি? মিয়া বেলেগ নেকি? আমিতো নিজকে অসমীয়া বুলি ভাবোঁ। গতিকে মই তেখেতক আকৌ এবাৰ আহ্বান জনাওঁ, আপুনি আচলতে ইতিহাসত খ্যাতি ৰাখি যাব পৰা আপোনাৰ মেধা আছে, আপোনাৰ দক্ষতা আছে। আপুনি সেই মেধা আৰু দক্ষতা বেয়া কামত ব্যৱহাৰ কৰি হিটলাৰৰ দৰে কুখ্যাতি ইতিহাসত থৈ নাযাব। চাওক, প্ৰথম কথাটো হ'ল এই বেকী নদীৰ গৰাখহনীয়াত জনিয়াও আক্ৰান্ত, মোৰ বাঘবৰ সমষ্টিও আক্ৰান্ত। 2011 চনত যেতিয়া বিধায়ক হৈছিলোঁ তাৰ পিছৰ পৰা ক্ৰমাগত 10 বছৰীয়া প্ৰচেষ্টাৰ ফলত যোৱা 2000 খুব সম্ভৱ 18 বা 19ত ৱৰ্ল্ড বেংকৰ অধীনত এই বেকীটো অন্তৰ্ভুক্ত হয় আৰু পৰৱৰ্তী সময়ত 400 কোটি টকা চেংচন হয়। তাৰে বৰ্তমান 116 কোটি টকাৰ কাম চলি আছে। বাকীখিনি এতিয়াও টেণ্ডাৰ হোৱা নাই। টেণ্ডাৰ হওঁতে যিহেতু অলপ সময় লাগিব, গতিকে আমি মুখ্য অভিযন্তা বা ফ্ৰেমা তেওঁলোকৰ লগত আলোচনা কৰি যে নদীৰ যেতিয়া আপোনালোকে পাৰ্মানেণ্ট কাম কৰিব তেতিয়ালৈ হয়তো দেৰি হ'ব, তাৰ আগতে যাতে এই জেগাখিনি ৰক্ষা কৰিব পৰা যায় তাৰ কাৰণে ব্যৱস্থা লওঁ। আৰু সেই হিচাপে 2.5 কোটি টকাৰ এটা টেণ্ডাৰ হৈ গৈছে, আপোনালোকে অনলাইনত দেখা পাব। তাত পৰ্কোপাইন দিব, সেইটো দি যাতে ইমিডিয়েট নদীটো অলপ ঠেলিব পৰা যায় বা আৰু খহনীয়া নহয়, সেই কামখিনি হ'ব। অকল ইয়াত নহয়, একেবাৰে মইনবৰী তাৰাকান্দিলৈ হ'ব। ইয়াৰ পিছত আৰু এটা, যোৱা বছৰ আকৌ আমি লগ কৰিলোঁ যে 2.5 কোটিত নহ'ব, আমাৰ হয় টেণ্ডাৰ কৰক, নহ'লে আৰু টকা দিয়ক। তেতিয়া তেওঁলোকে এটা ডাঙৰ টীম আহিছিল ইঞ্জিনিয়াৰসকলৰ, তেওঁলোকে আহি আৰু 19 কোটি টকা এটা ইমাৰ্জেঞ্চি ৱৰ্ক বুলি, আচল কাম আৰম্ভ হোৱাৰ আগতে 19 কোটি টকাৰ এটা ব্যৱস্থা লৈছে। আৰু সেইটো আমি ভাবোঁ অহা 1-1.5 মাহৰ ভিতৰত টেণ্ডাৰ হ'ব। মানে এই 2.5 কোটি টকাৰ কাম শেষ হোৱাৰ আগে আগে টেণ্ডাৰ হৈ যাব, আৰু 2.5 কোটিৰ কাম শেষ হোৱাৰ পিছত সেই 19 কোটিৰ কাম আৰম্ভ হ'ব। তাৰপিছত ফাইনেল প্ৰজেক্টটো হ'ব। মই আজি আহি ইয়াতে মই শুনি আছিলোঁ কাউৰজাহী ডাউকমাৰীত যথেষ্ট গৰাখহনীয়া হৈ আছে, চাউল খোৱাত হৈ আছে। ডাউকমাৰী কাউৰজাহীৰ কাৰণে এই যে 2.5 কোটি টকাৰ পৰা যাতে কাম হয় ভালকৈ, অন্ততঃ যাতে আৰু নাভাঙে তাৰ কাৰণে ব্যৱস্থা ল'ব।